হাই গাইজ, তো আজি এটা নতুন ভিডিঅ'তে স্বাগতম জনাইছোঁ। আজি মানে কৰিম আমি প্ৰেমলীলা 8 আৰু 8টো আপোনালোকে বিচাৰি আছে। তো মই এতিয়া বেছি দেৰি নকৰোঁ, বিকাশ তাকেলৈকে যাই আছোঁ। কোনো অহা নাই, আগে ময়ে যাওঁ, তাৰপিছত আহে গোটেইখিনি আহি থাকিব। আৰু কি বুলি কয়, বহুত মৰম দিছে বেহিন্দা চিনবিলাক। তো এনেকৈ চাই থাকিব, মোৰো ভাল লাগে আৰু এনেকৈ মৰম দি যাব। আপোনালোকে বেহিন্দা চিনবিলাক চাই থাকিব। তো কেনে পায় কমেণ্ট বক্সত জনাব, ভাল পালেও জনাব, বেয়া পালেও জনাব। আৰু গাইজ বহুত কষ্ট কৰোঁহে, অলপ ছাবস্ক্ৰাইবটো কৰি দিবহে। তো মই আহিলো দাসৰ তাতে। তো আজি হ'ব আমাৰ প্ৰেমলীলা 8ৰ শ্বুটিং। কি কম আৰু আপোনালোকে যে ইমান মৰম দিব ভাবাই নাছিলো। প্ৰেমলীলা মানে কি কম আৰু কেৱল চাৰিওফালে প্ৰেমলীলা 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 আহিছে। জকে গিলো প্ৰেমলীলাৰে কথা। সেইকাৰণে আপোনালোকৰ কেৱল মৰমৰ কাৰণে প্ৰেমলীলা পাৰ্ট 8 আজি শ্বুটিং কৰি আছো। আৰু নহয় কৰিম আৰু আৰ্টিষ্টবিলাক আহি আছে গোটেইখিনি। আহি পাৱাৰ লগে লগে আমি কাম আৰম্ভ কৰি দিম। তো অতি সোনকালে আপোনালোকে প্ৰেমলীলা পাৰ্ট 8 পাই যাব। তুমি কি আহিছো ইয়াতে? কি আহিছো ক? কাৰ কাৰণে আহিছো তুমি কোনো ক? কচোন ক। কালি বোলে মামাক খেদছো হা? মামা কি কৈছা? কি কৈছা মামা? হে? ফেকুনটো চুলি কোনে ডাঙৰটো? কাক লাগব? ইপিনে কাক লাগব? শুনো তো টাইম হ'ল এতিয়া 12টা। এতিয়া আমাৰ শ্বুটিংটো আৰম্ভ কৰিম। 12টা বাজি চাওঁ মোবাইলটো, কেইটা 12টা বাজিল না? 12টা 2। তো এতিয়া আমি শ্বুটিংটো আৰম্ভ কৰিম। ইপিনে আছে শুনো, আমাৰ উমেশ দা কি ক'বা? কমৰ কি? তো উমেশ দাই বহুত দিনৰ মূৰত এণ্ট্ৰি মাৰিব আজি। তো ইপিনে ডেজি আছে, ইপিনে পৰা চাই থাকক। এইটো আমাৰ প্ৰথম চিন হ'ব। স্কিপ নকৰা, চাই থাকক। আমি নহয় গেছি দেখছ না এনে গালি বাচ্চা থাকা, এনে গালি তুমি মোৰ কাষত থাকা। কি হে ফাঁচি গেল। খোৱা এতিয়া চাহ খোৱা, গাখীৰ খোৱা। দেখাইছি খাইছ? খাইছা কে তই? এই আহিছো উমেশ দাদা। মুৰ্গী ও সানি চালো খোৱা এতিয়া চাহ খোৱা, গাখীৰ খোৱা। তাতকে বিৰিয়ানী নোখোৱা এক গিলাচ। 6 মাহ মানুহটো মই ঘৰত অহা নাই। 6 মাহ নহওঁতে ইমানখিনি হৈ গ'ল। আগঘৰ মানুহে আজি ক'ব যাব নোৱাৰোঁ, কোনো আহিব নোৱাৰে, আগঘৰীয়া কৰি থৈ দিলা। আগঘৰ মানুহ তো সেইখন ঘৰতে যাব হয় না? হয় না নাই? বেলেগ কাম নাই নাই আৰু তাৰ সেই কৰাতে যাব তো আমাৰ চিগনেচাৰ ওলাব এতিয়া। ওলাই দিয়া। কেইটা পিন্ধছ? এইয়া চিগনেচাৰ ওলাই গৈছে। মুখখন জ্ঞান নালাগে। কাৰ কাৰণে আহিছে? তোৰ কাৰণে তো আহিছে। তোৰ তো হ'ব দা ইমান ডাঙৰ ডাঙৰকে কৈছ। নতুন বোৱাৰী এটা আহিছে, এটা শুনলি কি বুলি ক'ব কচোন? কি হ'ব দা? শুনা যি শুনে মই। হ'ব দা ইমান এটা বাঢ়ি আছ। নতুন বোৱাৰী এটা আহিছে, এটা শুনলি কি বুলি ক'ব কচোন? কি বুলি ভাবো? কি বুলি ভাবো? তাৰ কাম নাই, বন নাই, সি আপি আনছি, তিৰি আনছি, কলগাছ ৰোৱাই নাই, সি হাতী আনছি। তাৰ কথা ভাল হৈছে কথাই নি? কি হ'লে কৰবা লাগব? কি হৈছে? সেইটো প্ৰথমতে ডাইলগটো যাতে সমাজখনৰ লগত ভাল হ'ব পাৰো। আৰু ফিক্স লৈ আহে কান্দাৰ কাৰণে। চুক মনি উঠছি না? ফিক্স লৈ আহে। এইটো হাই লেনা। तुम्हारा स्किन में क्या लगा है भाई? कोई नहीं किडनेस लगा है। हिंदी में डॉक्टरेट लिखो ना ते डॉक्टर हिंदी की पीएचडी लिखो पीएचडी क्वेश्चन দেখা মানুহ না সেইকাৰণে সমাজৰ ওইটা আমি বড় চাহ খাই লম না কি রাখো? চাহ খাব লাগব। চাহ খাই লম। আজি কিয় ভুল কৰিছে? এই কিয় ভুল হৈছে? ছোৱালী কিয় ইমান ভুল কৰিছ আজি? হা? পাৰা চাউলৰ ভাত খাইছ নেকি? হা? তে নকনবা ৰাখো। কি কবি? কিয় ভুল কৰিছে? अरे बोले जी मैंने फर्स्ट जो पसा है जी बुआ देखा नहीं था एक बार
সস্ত কথা আহিছে আলা মিছা কথা কৈছি মিছা কথা সস্ত কথা আলা আহিছে বাইননে মিছা কথা কি হয় ফৌ বোলে তাৰ মুখেদি কথাই ওলালে নাই চাইলেন চাইলেন কাটা যাব চাইলেন নাই এবার এখন ক্লাসত এই কথা এই বা রেডি গো রেডি গো এপাক যাব আছিলে তাৰমানে তাতে তাকে তো ৰবা কোনি হ'ব মই কৈছোঁ তাতে তাকে তো ৰবা হয়তো এইটো তাতে এপাক যাব আছিলে তাকে ঝাগাল আছে মই উঠিম নেকি উঠি আছে গো তাহাকে গলি এই তো ঘুমাই তো বহি দে তো আনিম মই তাহাক ন প্ৰথমে নিবে বেলেগ আছিল তাহাক মোৰ এনেকুৱা অনুভৱ হৈছে তুমি ভুল করছো আবু মই হেনকে আগৰীয়া কৰিলে কিবা ভাল পাম নেকি তোৰ কি ক চুনুক মই কিমান ভাল পাওঁ জানো না ভণ্টি হিচাপে কি ক'লাগে কি ক'লাগে কি ক'লি তই ডাইলগটো গো হ'ব শুনো তুমি দুখ কৰি থাকিব নালাগে দেউতাৰে সমাজৰ লগত মিলি থকা মানুহ না তেতিয়া একো নাই এই নালগে মেজ দা ভিতৰৰ কাৰণে বাহিৰত ঠেল দা চুগুৱানীটো গো হ'ব শুনো তুমি দুখ কৰি থাকিব নালাগে দেউতাৰে সমাজৰ লগত মিলি থকা মানুহ না নহ'ব এইটো ডাইলগ এনো নহ'ব ডাইলগটো এইটো এনো নহ'ব যদিও মোৰ কাৰণে আজি এখন ঘৰ সমাজৰ পৰাই ভাল হৈছে কিন্তু দে দে দেছি তোৰ খিনি নহলে ৰিঙে নাচিব আৰু বাজি ডাইলগটো কম একবাৰ ৰিহাৰ্চেল কৰ কোনো দুখ কৰিব নালাগে তুমি কপলত যি লেখা আছে তাকে হ'ব এতিয়া তুমি ট্ৰেইনাৰ লগত জাপ দি মৰাচোন কপলত লেখা নাথাকিলেও মাৰা যাব জাপ দি মৰাচোন তো জাপ দেচোন জাপ দি মৰাচোন কপলত লেখা নাথাকিলেও মাৰা যাব কপলত যি লেখা আছে তাকে হ'ব এই লাইটটো বৰ্ডটো আন্ধাৰ পুৰা আছে কপলত যি লেখা আছে তাকে হ'ব এতিয়া তুমি ট্ৰেইনাৰ লগত জাপ দি মৰাচোন জাপ দি মৰাচোন না তেনৰ লগত জাপ দিয়াচোন চাপ দিয়াচোন এখন তই ঘৰৰ পৰা ওলাই যা তেতিয়া আমাৰ সমাজে আঁকোৱালি ল'ব তুমি কত তুমি কি কথা কোৱা কি কথা কোৱা তুমি তাতে চলি আমাৰ তাকো ঘৰৰ পৰা মিলাই চাওঁ আৰু মই সেইটোৱে কৰিম সমাজ লাগব মোক তোমাৰ মতে মিলাই পিনে কৰিবা নহয় তিতাৰখিনি আৰু তো আমাৰ বঢ়িয়াকে 80% খতম হৈ গ'ল উমেশ দা পিনে উমেশ দা বঢ়িয়া ফালছি নৰাজ উমেশ দা বঢ়িয়া ফালছি তো খেলাকা ভিডিঅ'টো আমাৰ দেউতাক আহি গ'ল কোম্পানীত কাম কৰি দেউতাক আহি গ'ল 6 মাহ তুমি ঘৈণীয়েৰ আগেদি কেনেকৈ আছো মই খঙত মৰিছা তো এইপিনে থামনেলৰ ফটো শ্বুট হৈ আছে তো এনেকুৱা আৰু ঘৰৰ পৰা উলিয়াই দিলে কাজিয়াৰ শুনো বহুত দুখ মতছো মই ফটো উঠলো বুজিছানে তো বঢ়িয়া 4:30 বাজিল তো আমাৰ 80% প্ৰায় কমপ্লিট হৈছে ভাতটো খাই লওঁ আগৰ নিচিনাকৈ সেনেকৈ খাম মুখেৰে খাম তো এইপিনে গোটেই নে আমাৰ ৰাতুলে এখনি থাকে ৰাতুল না মানে প্লিজ চাইডটো দিবা তো আজি আমাৰ নতুন মেম্বাৰ উমেশ দা আছে তো বঢ়িয়াকৈ গোটেইকেইটা আছে ভাতটো খাই লওঁ মানে আছে কুৰমা খাই লওঁ দুগু ভাত নাপা তই তো বঢ়িয়া ভাত চাত খাই ল'লোঁ লাইট চাইট লগাই ল'লোঁ ডিচি পাৰফিউম চাৰফিউম লগাই ল'লোঁ গোটেইকেইটা আছোঁ আমাৰ এণ্ডিং চিন এতিয়া এটা কাম কৰ আমি বেগটো লৈ ডাইৰেক্ট আহিব যাবাই লওঁ বেগটো লৈ আহিম আহি পেলাই আমি নাযাকে নাথাকো না যা আমি যাম দে দুটা যা কৃষ্ণ কৃষ্ণ দামোদৰ হৰি তুমি কে ৰেডি সেম দে লগাৰ বাৰ সেম পবা দাইলো আজি ডান এতিয়া যাব নাগিন কি বাবা গধুলে হল অলছি নহয় ডাউন ইতিয়াই অলছি না গতিকে যাবা দিয়া এতে স্থান নাই যাবাই দে হ'ব দে কেমেৰা চলাইছি ধৰ সঞ্জীৱ দাটো
একশন একশন এতিয়া তোমাৰ নাংগে নেকি বাবা রাতুল তো তো এই ভিডিও লাইছি আরো গলপ আগে নিদির বল ও জি এতে কিন্তু এতে বলে জলদি জলদি পাস করো না ফোন করে ধরবা সুচি করে সুচি করে বেশি নমনে ধরকে দি ধরো ধরো তোর ফোন তো কারছে এরপরে কিন্তু হে নকরবি দে কাজ করে সি খাচ্ছা খাচ্ছা হসি দাস হ্যাঁ সে দাদাম হসি এনেকে এটা পৰিয়াল চলোৱাটো মই বিচৰা নাই কি ভবিষ্যৎ মোক ভৰসা কৰি পৰিয়াল সি নিজৰ অন্য কেনা? মোৰ ওপৰত ভৰসা কৰি মোৰ ওপৰত সি নিজৰ ভৰিত থিয়া হতো মই বিচৰিছো আজি যদি মোক জেত আজি হৈ তাক মই আজি গালি পাইছোঁ এখন ঘৰৰ পৰা উলিয়াই দিছোঁ কিন্তু এই গালি আজি হই অকণমান তাক মই গালি পাইছো আজি হই তাক মই পুহিবা পারলো কিন্তু সি মোক বেয়া পার ফলত মোক বেয়া পাৰ বলত অ'কে ভবিষ্যৎটো ভাবে ৰেডি যদি মোক বেয়া পোৱাৰ ফলত তাৰ গোটেই ভৱিষ্যতটো ভাল হয় মোক বেয়া পাই থাকিব দিয়া সি গোটেই জিন্দগী মোক বেয়া পায় মই তাত ক'ব লগা একো নাই ঠিক আছে আৰু সে তো এনেকৈ হাঁহি ধেমালিৰ মাজত ভিডিঅ'টো শেষ হৈ গ'ল তো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থৈ দিবা গাইছ